বিমানী বৈশ্যবতী বিমানী নরেন্দ্র মোদী বিজেপি বৈশ্যবতী বিমানী ধন্যবাদ। নির্বাচনী প্রচারের বাবে প্রত্যেকটা বুথ সেন্টার আজি পলাশগুড়ি বিসিডিসি আর টিপকাই বিসিডিসি আমার যে কেইটা বুথ সেন্টার আছে সেই বুথ সেন্টারত আমি কেম্পিংটো আরম্ভ কৰিছোঁ আৰু ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ। আৰু এইবাৰ আমি সব বড়ো এলেকা আমাৰ বড়ো জনগোষ্ঠী প্ৰধান আপোনালোকে দেখিছে কিমান হাজাৰ হাজাৰ বড়ো মানুহ দলে দলে এতিয়া আহিছে। কিন্তু প্ৰথমতে মানুহে কৈছিল যে বড়ো মানুহ বোলে বিজেপি নকৰে। আজি আপোনালোকে চাওক ইয়াত যিমান আছে সব বড়ো মানুহ। আজি বড়ো মানুহ ওলাই আহিছে বিজেপি ভোট দিয়াৰ কাৰণে। আজি আমি বিষ্টিমপুৰত কৰিলোঁ, দুলিগাঁৱত কৰিলোঁ, তাৰপিছত পলাশগুৰিত কৰিলোঁ, তাৰপিছত আলুপাৰা এটা নতুন বস্তি, এই সম্পূৰ্ণ বড়ো বস্তি। আৰু প্ৰত্যেকটো বড়ো বস্তিত প্ৰায় 150ৰ পৰা 200 জন আজি আমাৰ ৰাইজে আমাক সহযোগ কৰিছে। গতিকে মই আজিৰ দিনটোত নিশ্চিন্ত হ'ব পাৰিছোঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টি 1 নং পৰ্বতত এইবাৰ জিকাটো আমাৰ 100% নিশ্চিত। চাওক এতিয়া মানে এই মুহূৰ্তত এইটো সঠিকভাৱে আমি ক'ব পৰা নাই, কিন্তু আমি যিখিনি দেখিছোঁ আমাৰ প্ৰতিদিনে আমাৰ সমৰ্থকৰ সংখ্যা বাঢ়িছে আৰু স্বতঃস্ফূৰ্তভাৱে ৰাইজে ওলাই আহিছে আৰু নিজে নিজে যোগদান কৰিছে। আজিও ইয়াত 30 জন নতুনকৈ সদস্য আমাৰ লগত যোগদান কৰিছে। গতিকে এইবিলাকৰ পৰা এইটো বুজা যায় যে ৰাইজে বিজেপিৰ পাৰে ঢাল খাইছে, কাৰণ বিজেপিৰ যে আমাৰ যিখিনি লক্ষ্য বিটিআৰ অঞ্চলত শান্তি প্ৰতিষ্ঠা আৰু যি শান্তি বৰ্তমান আছে সেইটো স্থায়ীভাৱে ৰখাৰ ক্ষেত্ৰত বিজেপিয়ে যে কাম কৰিব সেইটোৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাসটো আহিছে। এই স্লোগানটো মানে ইউপিএলও কৰি আছে। আজি হেলিকপ্টাৰেৰে নিৰ্বাচনী প্ৰচাৰ চলাই আছে। বেলেগ দলক সমালোচনা কৰাৰ উদ্দেশ্য মোৰ নাই। আৰু আমাৰ বিশেষকৈ ভাৰতীয় জনতা পাৰ্টি এইটো কৈছে যে আমি ইউপিপিএলকো সমালোচনা কৰিব নালাগে, বিপিএফকো সমালোচনা কৰিব নালাগে। আমি কি উদ্দেশ্যত কিহৰ কাৰণে আমি বিটিআৰত চৰকাৰ গঠন কৰিব বিচাৰিছোঁ সেইটোৰ ওপৰতহে আমি বক্তব্যবিলাক ৰাখোঁ আৰু সেই হিচাপত ৰাইজৰ ওচৰত আমি প্ৰচাৰ কৰোঁ। আজি মংলাজৰাত আহিছে হেলিকপ্টাৰ আহিছে। এটা হেলিকপ্টাৰ আহিলে জেনেৰেলি 100, 1000, 1500, 2000 মানুহ হ'ব লাগে। যিমানখিনি ৰাইজে মোক কৰিছে, মোৰতো তাত ৱাৰ্কাৰ আছে নহয়, আমাৰ ৱাৰ্কাৰবিলাক খুব চিনচিয়াৰ, কৈছে কিমান মানুহ হয় এইটো চাই পেলাই মোক ৰিপৰ্ট দিছে যে 1000ৰ বহুত তলত, 1000ৰ ওপৰত যাব পৰা নাই। আপোনালোকে নিজেই প্ৰেজেণ্ট আছিল। গতিকে হেলিকপ্টাৰ আহি দি হেভি ৱেট এজন প্ৰচাৰ কৰিব আহিছে। আমি ভাবিছিলোঁ 1500-2000 মান মানুহ হ'ব বুলি, কিন্তু যিখিনি ৰিপৰ্ট আহিছে তাতে বুজা যায় যে সিহঁতৰ শক্তি বা সিহঁতক ৰাইজে কিমানখিনি ভাল পায়।